মিৰ্জাপুৰ বলিউডৰ এখন বাণিজ্যিকভাৱে সফল ৱেব ছিৰিজ কেমেৰাৰে ক্ষমতাৰ খেল বিশ্বাসঘাতকতাৰ ৰক্তাক্ত ইতিহাস লিখিবলৈ সক্ষম হোৱা ছিৰিজখনৰ কেমেৰাৰ আঁৰতো আছিল বহুতো আমোদজনক আননোন ফেক্টছ আপুনি বাৰু জানেনে এজন কাষ্টিং ডিৰেক্টৰেও যে মিৰ্জাপুৰ ছিৰিজত অভিনয় কৰিছিল ছিজন 1ৰ কম্পাউণ্ডাৰৰ চৰিত্ৰটো বাৰু আপোনাৰ মনত আছেনে এই চৰিত্ৰটোত অভিনয় কৰা অভিষেক বেনাৰ্জী আছিল মিৰ্জাপুৰৰ কাষ্টিং ডিৰেক্টৰ বিভিন্ন ৰিপৰ্টৰ অনুসৰি পংকজ ত্ৰিপাঠীৰ এটা বিখ্যাত ডায়লগ विशुद्ध चूतिया लड़के हो तुम चुप रहो আচলতে স্ক্ৰিপ্টত নাছিলেই অভিনেতাজনৰ সেয়া আছিল নিজা ইম্প্ৰভাইজেশ্যন আৰু গুড্ডু আৰু বাবলুৰ কলেজৰ দৃশ্যবোৰ মনত আছেনে কাহিনীত গজ্জুমাল কলেজ বুলি দেখুওৱা কলেজখন আচলতে আছিল বাৰাণসীৰ উদয় প্ৰতাপ কলেজ এটা মজাৰ কথা কালীন ভাইয়াৰ হাভেলিটো আছিল এটা ৰিয়েল লাইফ হাভেলি অখণ্ড নন্দন ত্ৰিপাঠীৰ সেই ঘৰৰ দৃশ্যসমূহ শ্বুট কৰা হৈছিল বাৰাণসীৰ মতি ঝীল হাভেলিত শ্বুটিঙৰ আগতে প্ৰডাকশ্যন ডিজাইনাৰে কেইবাদিন ধৰি পুনৰ সজাইছিল অট্টালিকাটোৰ বাহিৰৰ অংশ আৰু ছিজন 3ৰ এটা 7 ছেকেণ্ডৰ দৃশ্যৰ বাবে প্ৰস্তুতি চলিছিল প্ৰায় 4 ঘণ্টা অথচ শেষত পৰ্দাত দৃশ্যটো দেখা গৈছিল প্ৰায় 7 ছেকেণ্ডৰ বাবেহে কি আছিল সেই দৃশ্যটো আপুনি বাৰু জানেনে যদি জানে এতিয়া আমাৰ কমেণ্ট বক্সত জনাওকচোন আৰু জানেনে মুন্নাৰ শেষ কৃত্যৰ দৃশ্যটো আচলতে শ্বুট কৰা হৈছিল এখন আচল শ্মশানত কালীন ভাইয়া আৰু মাধুৰীৰ ৱাটাৰফলৰ দৃশ্যটোৰ আঁৰতো আছে এটা ইণ্টাৰেষ্টিং কথা সেই দৃশ্যটোৰ শ্বুটিং চাবলৈ ঠাইখিনিত গোট খাইছিল বহু ফেন্স পাছত ভিএফএক্সৰ সহায়ত ফাইনেল চিনৰ পৰা আঁতৰোৱা হৈছিল সেই ক্ৰাউড এটা ভাল খবৰ অতি সোনকালে আহি আছে মিৰ্জাপুৰ দ্য মুভি আপুনি বাৰু এক্সাইটেড নে